ৱেলকাম টু জ্ঞানপীঠ। আমি পঢ়ি আছিলোঁ ইতিহাসৰ দশম শ্ৰেণীৰ ফাৰ্ষ্ট চেপ্টাৰটো বংগ বিভাজন আৰু স্বদেশী আন্দোলন, আৰু আমি এতিয়া আচলতে টুৱাৰ্ডছ দ্য এণ্ড আমি আগবাঢ়িছোৱে চেপ্টাৰটোৰ। গোটেইকেইটা টপিক আমি কভাৰ কৰি আহিছোঁ নাইচলি এণ্ড টু দ্য পইণ্ট। আৰু ইয়াৰ আগৰ ভিডিঅ'টোত আমি কৰিছিলোঁ স্বদেশী আন্দোলন আৰু জাতীয় কংগ্ৰেছ টপিকটো। চ' ইয়াৰ পিছৰ টপিকটো আছে আমাৰ 1.06, যিটো হৈছে চৰকাৰৰ আন্দোলন বিৰোধী কৰ্মপন্থা। এতিয়া ইয়াৰ আগৰ তোমালোকক যেতিয়া জাতীয় কংগ্ৰেছটো পঢ়াইছিলোঁ, তাত মই তোমালোকক এটা বস্তু ক'ব ৰৈ গৈছিলে। এখন পিকচাৰ আছে তোমালোকৰ বুকত, 17 পেজ নম্বৰত চোৱা। মই ইয়াতে পিকচাৰখন ইনক্লুড কৰি দিছোঁ। যে তোমালোকে পিকচাৰখন দেখিছা যে লালা লাজপত ৰায়, বাল গংগাধৰ তিলক আৰু বিপিন চন্দ্ৰ পাল, এই তিনিজন ব্যক্তি। অলপমান ব্লাৰ হৈছে, বাট বুকত আছে লিখা যে লালা লাজপত ৰায়, বাল গংগাধৰ তিলক আৰু বিপিন চন্দ্ৰ পাল, এই তিনিগৰাকীক চমুকৈ আমি লাল বাল পাল বুলি কওঁ। এইটো কুৱেশ্যন আছেও বুকত, আৰু এই কুৱেশ্যনটো বহুত আহি থাকে যে লাল বাল পাল বুলিলে কি বুজা, বা লালা লাজপত ৰায়, বাল গংগাধৰ তিলক আৰু বিপিন চন্দ্ৰ পালক একেলগে কি বুলি কোৱা হৈছিল। এই তিনিজনক চমুকৈ লাল বাল পাল বুলি কোৱা হৈছিল। অ'কে, চ' এতিয়া আহিল আমাৰ চৰকাৰৰ আন্দোলন বিৰোধী কৰ্মপন্থা। এইটো বহুত সৰু টপিক, কভাৰ পটককৈ হৈ যাব। চ' আজিৰ ভিডিঅ'টো ইমান লম্বা নহয়, হ'লেও আমি ইয়াতে কিছুমান পইণ্টছ বুজিব লাগিব। এতিয়া চাবা, আমি গম পাইছোঁ যে মুছলিমসকলক লোভ দি যেনেকৈ তেওঁলোকে মুছলিম লীগৰ স্থাপন কৰিছিলে, ইংৰাজে মুছলিম লীগৰ স্থাপনত অৰিহণা যোগাইছিলে, তেনেকৈ হিন্দু আমাৰ যিবোৰ চিন্তানায়কসকল বা হিন্দু নেতা বা কংগ্ৰেছৰ নেতাসকলকো তেওঁলোকে মোহিত কৰিবলৈ বা লোভ দিবলৈ চেষ্টা কৰিছিল। তেওঁলোকে ব্ৰিটিছ চৰকাৰে কি কৰিছিলে, বংগ ভংগৰ ক্ষেত্ৰত জাতীয় কংগ্ৰেছৰ উদাৰপন্থী নেতাসকলৰ পৰা সহযোগিতা আশা কৰিছিল। উদাৰপন্থী মানে তেওঁলোকে যিবোৰ পূৰা ভাল আৰু যিবোৰ পূৰা টু দ্য মানে পূৰা টু দ্য গ'ল আৰু মানে পূৰা নিজৰ লক্ষ্যত ষ্ট্ৰেইট থাকে, ষ্ট্ৰেইট ফৰৱাৰ্ড, তেওঁলোকক নিজৰ ফালে কৰিবলৈ চেষ্টা কৰিছিল। তেওঁলোকক ৰিশ্বত দি বা কিবাকিবি কৰি তেওঁলোকৰ পৰা সহযোগিতা আশা কৰিছিল। কাৰণ তেওঁলোক নেতাসকলক বহুতে বিশ্বাস কৰে, আৰু সেই নেতাসকলক সেই হিন্দু বহুতো জনসাধাৰণে প্ৰত্যেকজন জনসাধাৰণে কংগ্ৰেছৰ নেতাসকলক বিশ্বাস কৰিছিল। যদি তেওঁলোকেই মানে বংগভংগৰ প্ৰতি বিৰুদ্ধেই থাকে, তেতিয়াহ'লে জনসাধাৰণকো মানে ভুলাব নোৱাৰিব। সেইকাৰণে তেওঁলোকৰ সহযোগিতা আশা কৰিছিল, ফাৰ্ষ্ট পইণ্ট। দেন ছেকেণ্ড হৈছে আমাৰ লৰ্ড কাৰ্জন। লৰ্ড কাৰ্জনে এই নেতাসকলক হাতত মুঠি ৰখাৰ উদ্দেশ্যে তেওঁলোকৰ বহুতকে ব্ৰিটিছ চৰকাৰৰ আৰোপিত উপাধি পদ প্ৰদান কৰিছিল। বহুতকে মানে প্ৰদান কৰিছিল নে, তেওঁলোকে কিছুমানে ধৰা লৈছিল ফাৰ্ষ্টতে, কিন্তু পিছত লগৰ মানে নিজৰ কলিগছবিলাকে বা নিজৰ লগৰ সেই কৰ্মৰথী নেতাসকলে যেতিয়া তেওঁলোকক বুজাইছিল, তেতিয়া আকৌ তেওঁলোকে সেইবোৰ ত্যাগ কৰিছিল। গতিকে মুঠতে তেওঁলোক অলপো ভুল যোৱা নাছিল ব্ৰিটিছৰ এই লোভত। তাৰ পাছত সেইকাৰণে তেওঁলোকে উপাধি পদ এইবিলাক চব বৰ্জন কৰিছিল। উপাধিবোৰ যেনেকুৱাকৈ এক্সাম্পল, তেওঁলোকে উচ্চ ন্যায়ালয়ৰ বিচাৰপতিৰ পদ, যিবিলাকত বহুত দৰমহা, বহুত তোমাৰ দায়িত্ব থাকে, সেনেকুৱা টাইপ পদবোৰ, মানে যিবোৰ কংগ্ৰেছৰ ব্যক্তিকে থৈ দিছিলে তাত, ভাৰতৰ মানুহক দিয়া নাছিল, সেইবোৰ তেওঁলোকে লোভ লগাবৰ কাৰণে কংগ্ৰেছৰ নেতাসকলক দিয়াৰ মানে এটা মানে সেই দিছিলে, আৰু এটা কি বুলি কওঁ, এখন কণ্ট্ৰেক্ট টাইপ, আৰু তোমাক এটা সুযোগ দিছিলে। যেনেকৈ ব্ৰিটিছ সংসদ সদস্য পদ, ভাইচৰয়টো কিমান এটা ডাঙৰ পদ, সেইটো ইংৰাজেহে লয়, কিন্তু তেওঁলোককো লোৱাৰ সুবিধা দিয়াৰ কথা কৈছিলে। তাৰ পাছত কিন্তু তথাপিও কাৰ্জনে মানে বংগভংগ পৰিকল্পনা তেওঁলোকৰ পৰা সমৰ্থন আশা কৰিছিল, কিন্তু তেওঁলোকৰ মানে তেওঁৰ এই কাৰ্জনৰ এই আশা পানীত পৰিছিল। কাৰণ কাৰ্জনে যি বংগভংগ বিৰোধী আন্দোলনৰ যি এই চেষ্টা তেওঁলোকৰ, সেইটো অলপো দুৰ্বল কৰিব পৰা নাছিল। তেনেকৈ সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, গোপাল কৃষ্ণ গোখলে,
তাৰ পাছত আছে তোমাৰ আদি কংগ্ৰেছৰ শীৰ্ষ নেতাসকলে ভংগ বিৰোধী তেওঁলোকৰ এটা অটল স্থিতিত আছিল। তেওঁলোকে ভংগ বিৰোধী যি কৰিবই মানে লক্ষ্যত পূৰা এটা স্থিত আছিল, লক্ষ্যত পূৰা ষ্ট্ৰেইট ফৰৱাৰ্ড আছিল আৰু তেওঁলোকে এইবোৰ পদবী আদি বৰ্জন কৰাৰ আহ্বান জনাইছিল, যিবিলাকে লৈছিলে, বুজিছা। আৰু এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই গোপাল কৃষ্ণ গোখলেক নাইটহুড উপাধি দিছিলে ব্ৰিটিছে। আৰু সেই মানে যিহেতু কয় ন উপদেশতকৈ আৰ্হি ভাল, চ' যদি তেওঁক ফাৰ্ষ্টতে যেতিয়া নাইটহুড উপাধি দিছিলে ব্ৰিটিছ চৰকাৰে, তেওঁ সকলো নেতাক কৈছিলে যে মই যেনেকৈ নাইটহুড উপাধি ত্যাগ কৰিছোঁ, তেনেকৈ আপোনালোকেও এনেকৈ উপাধি ত্যাগ কৰা জৰুৰী আমাৰ দেশৰ কাৰণে, নিজৰ স্বাৰ্থৰ বুলি নহয়, আমাৰ দেশৰ কাৰণে আমি এই উপাধি ত্যাগ কৰিব লাগিব, আমি ব্ৰিটিছৰ তলতীয়া হ'ব নোৱাৰোঁ। চ' তেওঁ নাইটহুড উপাধি ত্যাগ কৰি পিনে সকলোকে দেখুৱাই দিছিল যে কেনেকৈ আমি ব্ৰিটিছৰ তলতীয়া হ'ব নালাগে আৰু আমি নিজৰ লক্ষ্যতে স্থিৰ থাকিব লাগে। আৰু তেওঁলোকৰ লক্ষ্য কি? তেওঁলোকৰ লক্ষ্য আছিলে বংগভংগ বিৰোধী আন্দোলন। অ'কে, চ' এইটোৱে আছিলে আজি আমাৰ টপিক এই ভিডিঅ'টোত। নেক্সট ভিডিঅ'ত আমি কৰিম স্বদেশী আন্দোলনৰ অৱদান। টিল দেন ষ্টে ছেফ এণ্ড বাই বাই।